পলিটিক্স নকৰিবা বন্ধু। আপুনি যদি ডাক্তৰী কৰে আৰু মই যদি আপোনাক ডাক্তৰী কৰিব মনা কৰোঁ, আপুনি যদি ওকালতি কৰে আৰু মই যদি আপোনাক ওকালতি কৰিব মনা কৰোঁ, তেনেহ'লে আপুনি মোক বেয়া পাবই। আমি যে জুবিন গাৰ্গৰ ন্যায় লাগে চিঞৰি আছোঁ, প্ৰকৃততে আমি বিচাৰিছোঁ কি বিচাৰিছোঁ? আজি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ সৈতে 5জন যি জুবিন গাৰ্গৰ হত্যাৰ সন্দৰ্ভত সন্দেহ কৰা হৈছে, তেওঁলোকক বাক্সাৰ জেললৈ পঠিওৱা হৈছিল। আৰু সেই সময়তে সাধাৰণ জনতাই ন্যায় বিচাৰি যেতিয়া শান্তিপূৰ্ণভাৱে আন্দোলন কৰিবলৈ ৰাস্তাত ওলাই আহিছিল, হঠাৎ আন্দোলনটো এক ভয়ংকৰ ৰূপ লয়। পুলিচ আৰু সাধাৰণ জনতাৰ মাজত যি সংঘাতৰ সৃষ্টি হয়, পুলিচে প্ৰথম অৱস্থাত লাঠি চালনা, তাৰপিছত শিলাবৰ্ষণ হয়, জনতাই শিলগুটি মাৰে পুলিচৰ গালৈ, পুলিচে লাঠি চালনা কৰে, শূন্যত গুলি ফুটাবলগীয়া হৈছে, তাৰপিছত কন্দুৱা গেছ এৰিবলগীয়া হৈছে। কাইলৈ হয়তো শূন্যত গুলি নুফুটাই কাৰোবাৰ বুকুত গুলি ফুটিয়াই দিবলগীয়া হ'ব পাৰে। আৰু এই গোটেই সমস্যাটোৰ কণ্ট্ৰল কৰিবৰ কাৰণে চৰকাৰে বাক্সাত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে। কিন্তু ইমানতে ইণ্টাৰনেট সেৱা বন্ধ এইটো কাৰণে কৰিছে যে ইজনে সিজনৰ লগত সংযোগ কৰিব নোৱাৰে, যে আমি আন্দোলন কৰিবলৈ ওলাই আহিবলৈ ইজনে সিজনক ক'ব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, ছ'চিয়েল মিডিয়াত আমি এটা জনমত গঠন কৰিব নোৱাৰোঁ। সেই তেনেকুৱা এটা পৰিস্থিতি হ'বৰ কাৰণে আজি ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিলে, যেনেকৈ আমাৰ কা আন্দোলনৰ সময়ত আন্দোলনকাৰীসকলক দমন কৰিবৰ কাৰণে চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিলে। কিন্তু কথাটো হ'ল যে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত যিসকল মানুহ আছে, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকী যিকেইজন হওক, অকল সেইকেইজনেই শাস্তি পাব নেকি? বা অকল তেওঁলোকক জেলত ভৰাই দিলে, এবছৰ জেল খালে, 2 বছৰ জেল খালে, ওলাই আহিলে, কথা শেষ হৈ গ'ল যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে তেওঁলোকে শাস্তি পাই গ'ল, সিমানটোতে শেষ নেকি? সেইটো কেতিয়াও হ'ব নোৱাৰে। প্ৰথম কথা, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কেছটো যেতিয়া আদালতত সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ হ'ব, তাৰপাছত যদিহে জুবিন গাৰ্গক তেওঁলোকে হত্যা কৰিছে, তেওঁলোকক অকল জেল দিলে নহ'ব, আমি তেওঁলোকৰ মৃত্যুদণ্ড বিচাৰিম। আৰু যদিহে হত্যা কৰা নাই, অৱহেলাৰ কাৰণে জুবিন গাৰ্গক হেৰুৱাইছোঁ, তেতিয়াও আমি কঠোৰতকৈ কঠোৰ শাস্তি বিচাৰিম। তাৰ উপৰিঞ্চি যিসকলে জুবিন গাৰ্গক ব্যৱহাৰ কৰি সম্পত্তি বনালে, লাখ লাখ টকা ঘটিলে, গাড়ী কিনিলে, বিদেশত নিজৰ প্ৰপাৰ্টি বনালে, বেংক বেলেঞ্চ বনালে, 2-3টা একাউণ্ট, 2খনকৈ পেন কাৰ্ড, সেই আটাইখিনিৰ হিচাপ দিব লাগিব। সেই আটাইখিনি পইচা জুবিন গাৰ্গৰ কাৰণে কিবা এটা বনাব লাগিব, বা কিবা এটা ভাল কামত খটুৱাব লাগিব, বা জুবিন গাৰ্গে দুখীয়াক ভাল পাইছিলে, দুখীয়া মানুহৰ মাজত বিলাই দিব লাগিব, এনেকুৱা এটা সমাজসেৱক কাম কৰিব লাগিব, বা কিবা এটা বনাব লাগিব। আৰু সেই কোনোজন মানুহক এৰি দিয়া নহ'ব। অকল ছিংগাপুৰলৈ যোৱা সেই হত্যাকাৰীসকলকে নহয়, জুবিন গাৰ্গক ব্যৱহাৰ কৰি যোনে আপোনাৰ টকা লুটি পুটি খাইছিলে, প্ৰত্যেকজনকে বিচাৰি আনি তেওঁলোকৰ ওপৰত কেছ কৰা হ'ব। আৰু সকলোৰ পৰা তেওঁলোকে যি জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিলে, তেওঁ প্ৰত্যেকটো প্ৰশ্ন আৰু প্ৰত্যেকটো কথাৰ জবাব দিব লাগিব। আৰু জুবিন গাৰ্গে যদি এই ক্ষেত্ৰত চৰকাৰে যদি অৱহেলা কৰে, অসমৰ জনতাৰ কান্দোন নুশুনে, অসমৰ জনতাৰ চিঞৰ বাখৰ নুশুনে, তেনেহ'লে আজি বাক্সাত হৈছে, অসমৰ কোনো চুকৰ কোনো এজন বহি নাথাকে, কেতিয়াও ওলাই আহিব, সদায় আন্দোলন কৰিব, লাগিলে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়ক। আৰু এইটো আকৌ কা আন্দোলনৰ দৰে হ'বলৈ গৈ আছে, যি পৰিস্থিতি দেখিছোঁ, আকৌ হয়তো কা আন্দোলনৰ দৰে হ'ব। গোটেই অসমত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিব, ৰাস্তাত টায়াৰ জ্বলাব, তেনেকুৱা এক ভয়ংকৰ পৰিস্থিতি হ'বলৈ গৈ আছে, যদিহে জুবিন গাৰ্গৰ হত্যাকাৰীসকলে উচিত শাস্তি নাপায়, যদি হত্যা কৰিছে। আৰু জুবিন গাৰ্গৰ বাবে যি ন্যায় লাগে আমাক, সেই ন্যায় আমাক লাগিব, সদায় লাগিব। আৰু লাগিলে চৰকাৰে ইণ্টাৰনেট সেৱা বন্ধ কৰক, আৰু কিবা কৰক, 2-3জনক গুলিয়াই মাৰি দিয়ক, 10জনক গুলিয়াই মাৰি দিয়ক, কিন্তু জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে অসম শ বছৰলৈকে জ্বলি থাকিব। আৰু ইতিহাসৰ পৃষ্ঠাত লিখা যাব যে এনেকুৱা এজন নেতা, এনেকুৱা এখন চৰকাৰৰ দিনত যে এনেকুৱা এজন শিল্পী,
গোটেই অসমৰ হিয়াৰ আমঠু আছিলে, তেওঁ ন্যায় নাপালে, ইতিহাসৰ পৃষ্ঠাত লিখা হ'ব। আৰু এই যোনটো জুবিন গাৰ্গৰ ন্যায়, এইটো অকল অসমৰ ভিতৰত নাই, এতিয়া গোটেই পৃথিৱীৰ মানুহে জানি গৈছে যে জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিলে। গতিকে এই ক্ষেত্ৰত কোনোজন হত্যাকাৰীৰ লগত জড়িত কোনোজনেই আইনৰ সুৰুঙাৰে হাত সাৰি যাব নোৱাৰে। আৰু যিখন চৰকাৰে তেওঁলোকক ৰক্ষা কৰিবলৈ চেষ্টা কৰিব, বচাবলৈ চেষ্টা কৰিব, 2026 চনৰ ইলেকশ্যন নালাগে আৰু 5-10 বছৰ পিছতো তেওঁলোকে আৰু কেতিয়াও অসমবাসীৰ আগত কেতিয়াও ভোট খুজি আহিব নোৱাৰিব আৰু কেতিয়াও অসমত তেওঁলোকৰ চৰকাৰ নচলিব, লাগিলে যোনখন চৰকাৰেই নহওক। জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত যদি অৱহেলা কৰে, তেনেহ'লে অসমৰ যিখন চৰকাৰেই নহওক লাগিলে চৰকাৰ উৰুৱাই দিয়া হ'ব। গতিকে জুবিন গাৰ্গৰ ন্যায় লাগে আমাক। ন্যায় মানে অকল জেল নহয়, যিখিনি উপযুক্ত শাস্তি, প্ৰত্যেকটো শাস্তি পাব লাগিব আৰু প্ৰত্যেকজনে পাব লাগিব। আৰু প্ৰত্যেকজনে জুবিন গাৰ্গক ব্যৱহাৰ কৰা প্ৰত্যেকজনে যি সম্পত্তি গোটাইছিলে সেই প্ৰত্যেকটো সম্পত্তিৰ হিচাপ দিব লাগিব। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।